हेलो फ्रेंड्स स्वागतम जनाइছো মোৰ ইউটিউব চেনেল আৰকে টেকনিক্যাল টিপছলৈ বন্ধুসকল ইউটিউব সম্পৰ্কীয় টেকনিক্যাল ভিডিও লৈ আজি মই আপোনালোকৰ মাজত উপস্থিত হৈছো বন্ধুসকল আপোনালোকৰ যদি এটা ইউটিউব চেনেল আছে তেতিয়াহলে এই ভিডিওটো আপোনালোকৰ বাবে খুবেই দৰকাৰী গতিকে বন্ধুসকল আপোনালোকে এই ভিডিওটো সম্পূৰ্ণৰকে চাওক আজি ভিডিওটোৰ টপিকটো হ'ল কেনেদৰে আপুনি এটা ইউটিউবত ভিডিও দিয়াৰ পিছত তাৰ তলত কিবা এটা বস্তুৰ লিংক কেনেকৈ দিব বা আপুনি এটা ভিডিওৰ লিংক দিব লগা হ'ল বা আপুনি এটা এপছৰ লিংক দিব লগা হ'ল বা এখন ইমেজৰ লিংক দিব লগা হ'ল গতিকে সেই বস্তুটো আপোনাক মই আজি দেখাব গৈ আছো এটা কথা কি হ'ল বন্ধুসকল ইউটিউবত এনে ধৰণৰ বহুত ভিডিও পাব কিছুমান ভিডিও ফেক হয় যিবিলাকত আপোনাক দেখুৱাক কোনোবা এটা এপ কেনেকৈ দিব পাৰে লিংক হেতু দেখাব কিন্তু হেতু নহয় আজি মই আপোনালোকক এই তিনিও ধৰণৰ লিংক কেনেকৈ ভিডিওটো ডেসক্ৰিপচনত আপোনালোকে দিব পাৰিব সেই সকলো কথা আপোনালোকক মই স্টেপ বাই স্টেপ মই দেখুৱাই দিম গতিকে বন্ধুসকল যদিহে আপোনালোকে এই ভিডিওটো এতিয়ালৈকে লাইক কৰা নাই তেতিয়াহলে এটা সিম্পলি লাইক কৰি দিয়ক আৰু ভিডিওৰ তলত এটা কমেন্ট কৰি দিয়ক যে ভিডিওটো আপোনালোকে কেনে ধৰণৰ পালে আৰু যদিহে মোৰ চেনেলটো আপোনালোকে এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেতিয়া সাবস্ক্ৰাইব কৰি দিয়ক কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিয়ক যাতে আহিব লগা মোৰ নতুন ভিডিওসমূহৰ আপোনালোকে নটিফিকেশন অতি সহজতে পাব পাৰে কিয়নো বন্ধুসকল মই প্ৰতিদিনে এনে ধৰণৰ এটা টেকনিক্যাল ভিডিও আপলোড কৰি থাকো গতিকে বন্ধুসকল যাতে আপোনালোকে এই ভিডিওসমূহৰ সুবিধা লাভ কৰিব পাৰে গতিকে বন্ধুসকল বেছি দেৰি নকৰি আমি ভিডিওটো ষ্টাৰ্ট কৰো বন্ধুসকল আমি এটা এই ভিডিওটো তিনটা ষ্টেপৰ কথা জানিব গৈ আছো প্ৰথমতে আমি কোনো এটা এপছৰ লিংক কেনেদৰে ডেসক্ৰিপচনত দিম বা কোনো এখন ইমেজৰ আমি লিংক কেনেদৰে ডেসক্ৰিপচনত দিব পাৰিম বা কোনো এটা ভিডিওৰ কেনেদৰে আমি লিংকটো দিব পাৰিম গতিকে বন্ধুসকল আমি প্ৰথমতে দেখুৱাই দিম কেনেদৰে কোনো এটা এপছৰ আমি লিংকটো কেনেদৰে ডেসক্ৰিপচনত দিব পাৰিম গতিকে বন্ধুসকল আমি গৈ পোনে প্লে ষ্টৰটো অন কৰি লম তাতে গৈ আমি যিটো নেকি এপছৰ আমি লিংকটো তাতে দিম সেই এপছটোৰ ওপৰত সাৰ্চ বাৰত আমি সাৰ্চ কৰিম সাপোজ ধৰিলো আমি ফেসবুক লাইটটো আমি লিংকটো দিব লাগে তাতে গৈ আমি সাৰ্চ কৰিলৈ আহি গল তাতে আমি এটো যেটো আছে এই ফেসবুক লাইটটোত টাচ কৰি দিম টাচ কৰাৰ লগে লগে আমি ওপৰত থ্ৰী ডট দেখিছো ওপৰত থ্ৰী ডটে আমি ক্লিক কৰিম তাতে দেখিছো আমি শেয়াৰ বুলি এটা অপচন ওলাইছে সেই শেয়াৰ অপচনত আমি ক্লিক কৰি দিম তেতিয়া কি হ'ব বন্ধুসকল তলত দেখিলে মেনুখনত অপচন ওলাইছে তাৰে 3 নম্বৰ অপচনটো আপোনালোকে ক্লিক কৰি দিব লাগিব কপি টু ক্লিপবোৰ্ড তাতে ক্লিক কৰাৰ পাছত আপোনাৰ তাৰ লিংকটো কপি হৈ গৈছে এতিয়া আমি পুনে বেক কৰি দিব লাগিব মেইন মেনুলৈ আমি ঘূৰি যাম তাৰ পিছত গৈ আমি এতিয়া ইউটিউবটো ওপেন কৰি লেয়াৰটোত যাম গৈ আমি মাই ভিডিওত যাম মাই ভিডিওত গৈ আমি যেটো ভিডিওৰ ডেসক্ৰিপচনত লিংক বিলাক দিব লাগে সেই ভিডিওটোত যাম সাপোজ মই মোৰ প্ৰথম ভিডিওকে ধৰিলো সেই প্ৰথম ভিডিওতে মই লিংকটো যেনিবা দিব লাগে তাতে আমি এডিট অপচন বুলি এটা অপচন আছে তাতে আমি ক্লিক কৰিম তাতে দেখিছে মই কিছুমান লিংক দি থৈছো মোৰ ভিডিওটোত তথাপিটো সাপোজ মই দেখাই দিছো আপোনালোকক কেনেদৰে লিংকটো দিব পাৰে মই তাৰ তলতে এটা যেটো কপি কৰিছিলো আমি লিংকটো সেই লিংকটো ইয়াতে দি দেখাই দিম ইয়াতে আপোনালোকে ধৰাৰ পিছত লিংকটো প্ৰেছ কৰি দিলে হ'ল জাস্ট বহি যাব মই প্ৰেছ কৰি দিলে ওপৰতে আপুনি লিখি দিব পাৰে লিংকটোৰ ওপৰত ডাউনলোড এপ বা এপ লিংক এনেদৰে কিবা এটা লিখি দিলে আপোনাৰ যিবিলাকে ভিডিওটো ভিউ কৰে তেওঁলোকে ধৰিব পাৰিব বা ডাউনলোড কৰি লবগে পাৰিব এনেদৰে এটা আপুনি এপছৰ লিংক ভিডিওটোৰ ডেসক্ৰিপচনত দিব পাৰিব এতিয়া আপোনালোকক মই দেখাই দিম আপোনালোকে কেনেদৰে এখন ইমেজৰ লিংক ভিডিওটোৰ ডেসক্ৰিপচনত দিব পাৰিব বন্ধুসকল এটা ইমেজখনৰ লিংকটো আপোনালোকে দিবৰ কাৰণে এটা আপোনাক
এপৰ দৰকাৰ হ'ব নিশ্চয় মোবাইলত থাকিবই গুগল ড্ৰাইভ এপটো আপুনি দৰকাৰ হ'ব আপোনাক এতিয়া আমি কি কৰিম পোনে গেলাৰীত গৈ আপোনালোকে যিখন ইমেজ দিব ইমেজৰ লিংক দিব সেই ইমেজখন সিলেক্ট কৰিম সাপোজ মই এখন ধৰি ললো এই ইমেজটোৰ মই লিংকটো দিব লাগে তাতে গৈ কি কৰিম আমি গুগল ড্ৰাইভ বুলি তো এপটো আছে তাতে আমি ক্লিক কৰি দিম ক্লিক কৰাৰ পিছত কি কৰিম ইয়াতে দেখিলে কেনেদৰে গুগল ড্ৰাইভত আহি গৈছে তাতে আমি সেভ কৰি দিব লাগিব সেভ কৰি আমি সম্পূৰ্ণ বেক কৰি ওপৰৰ নটিফিকেশনটো দেখিলে নটিফিকেশনটো টাচ কৰি দিব টাচ কৰাৰ পিছতে ওপৰত এনেদৰে দেখিব সেই যিখন ইমেজ আছে ইমেজখনৰ লিংকটো ডাউনলোডিং হৈ আছে নেটৰ প্ৰবলেমৰ কাৰণে অলপ লেট হৈছে গতিকে বন্ধুসকল দেখিছে কেনেদৰে মোৰ ইয়াতে সেই ইমেজৰ কপিটো ডাউনলোড হৈ আছে বন্ধুসকল দেখিলে কেনেদৰে সেই ইমেজৰ কপিটো ডাউনলোড হৈ গ'ল এতিয়া আমি কি কৰিম ইয়াত ডাইৰেক্ট দিছে কপি লিংক বুলি এটা অপচন আছে সেই কপি লিংকটোত আমি ক্লিক কৰি দিব লাগিব তাতে গৈ আমি এটা সম্পূৰ্ণ আমি বেকলে গুছি আহিলো বেকলে আহি পুনৰ আগত যেনেদৰে আমি এপছৰ লিংকটো দিছিলো তেনেদৰে গৈ ভিডিওটো যাব লাগিব নিজৰ চেনেলত গৈ এবাৰ আপোনালোকে লক্ষ্য কৰিলে নিশ্চয় এবাৰ তেনেদৰে গৈ আপোনালোকে ভিডিও যিটো ভিডিওৰ ডেসক্ৰিপচনত সেই ইমেজটোৰ লিংক দিব বিচাৰিছে তাত গ'লেই হ'ল জাস্ট তেনেদৰে আপোনালোকে এটা ভিডিও যিকোনো ভিডিওৰ লিংকটো দিব পাৰিব এই দুটা টিপছ ব্যৱহাৰ কৰি এনেদৰে পুনৰ দেখাই দিলো আপোনালোকক সেই লিংকটো আনি ইয়াত কপি কৰি দিলে হ'ল কপি কৰি দিয়াৰ পিছত পুনৰ একেটা সিস্টেমতে আপোনাৰ এনেদৰে মই লিংকটো কাটি দেখাই দিছো আপোনালোকক মোৰ কোনো প্ৰয়োজন নাই মই ভিডিওটো অলৰেডি কিছুমান লিংক দি থৈছো গতিকে আপোনালোকক সুবিধাৰ কাৰণে বা দেখাবৰ কাৰণে এই মই ষ্টেপ গিটা হাতত লৈ আপোনালোকক সম্পূৰ্ণভাৱে বুজাই দিবলৈ চেষ্টা কৰিলো